থিংকিং বোলা ৱৰ্ডটোনো কি তাৰ ওপৰত মই আজি এক্সপ্লেইন কৰিম আপোনালোকক আজি ৰাতিপুৱাৰ ঘটনা এটা মোৰ লগতে ঘটিল তো সেইটো মই আপোনালোকক জনাব বিচাৰিছোঁ একচুৱেলি কি মই মোৰ ভিডিঅ'ৰ লিংক এটা মোৰ ফেচবুক পেজত দিছিলোঁ ফেচবুকত তো তাতে মোৰ ঘৰৰ ওচৰৰে ল'ৰা এজনে মোক মানে সুধিলে আৰু এইটো কি তোৰ চেনেলটোৰ নাম কি ডিম্পুজ ব্লগ নেকি এনেকুৱা তেনেকুৱা কিবা কিবি কৈছে আৰু তো মই তাক ক'ব পাৰিলোঁ হয় কিন্তু একো নক'লোঁ কাৰণ আৰু ডিম্পু এটা বেলেগ নাম আৰু অঞ্জন এটা বেলেগ নাম যিটো ডিম্পু কৰিব পাৰে সেইটো হয়তো অঞ্জনে কৰিব নোৱাৰিবও পাৰে আৰু যিটো অঞ্জনে পাৰে সেইটো হয়তো ডিম্পুই নোৱাৰিবও পাৰে তো সেইবিলাক মানে প্লিজ নকৰিব আপোনালোকে যদি ছাপোৰ্ট কৰিব নোৱাৰে যদি আপুনি ছাপোৰ্ট কৰিব নোৱাৰে তেনেহ'লে নকৰিব মোৰ ক'বলগীয়া আপোনালোকৰ থিংকিং আপোনালোকৰ ওচৰতে ৰাখক মহাত্মা গান্ধী এটা কথা কৈছিলে যে লোক जो सोचते और जो करते वो एक होना चाहिए কিন্তু এতিয়া মানুহৰ থিংকিংবিলাক উল্টা হৈছে মানুহে ভাবে কিবা এটা আৰু কৰে কিবা এটা তো সেইকাৰণে মানুহক মানে আজিকালি গম নাপায় কোনে কি ভাবি ৰাখে কোনে কি কৰি যায় তৎক্ষণাতে তো তাৰ ওপৰত যেনিবা মোৰ ছাৰ এজনে তাক ৰিপ্লাই এটা দিছে ভালকৈ তো তাৰ ওপৰত মই বিশেষ ক'বলৈ নাযাওঁ কিন্তু থিংকিংটো আপোনাৰ যে এনেকুৱা নহয় যে মই এনি টাইম পজিটিভ থিংকিঙে লৈ থাকিব লাগিব ইয়াতো এনেকুৱা নহয় যে মোৰ মনত এনি টাইম নিগেটিভ থিংকিং আহি থাকে এনেকুৱা তেনেকুৱা তো সেনেকুৱা কথা নাই আকৌ থিংকিংটো আপোনাৰ নিজৰ ওপৰত কথা এতিয়া মানুহে কি কৈছে মোক মানুহে কি কোৱা নাই দিছ ইজ নট ইম্পৰ্টেণ্ট মেটাৰ ফৰ মি আৰু আপোনালোকৰ কাৰণে সেনেকুৱাই হ'ব লাগে মোৰ বোধেৰে কাৰণ মানুহে কি কৈছে সেইটো আপোনাৰ জৰুৰী নহয় আপুনি কি ভাবে নিজক লৈ সেইটোৱে ডাঙৰ কথা মোৰ বোধেৰে এইটো তো সেইকাৰণে কৈছোঁ যে কোৱা মানুহতো বহুত আছে আপোনাৰ ঢেৰ কোৱা মানুহ কৈয়ে থাকিব সেইবিলাক ইগন'ৰ কৰা ভাল আৰু যিটো ক'লে ডিম্পুজ ব্লগ নেকি কিবা কিবি হেন তেন তো মই ক'ব বিচাৰোঁ যে ডিম্পুৱে আৰু অঞ্জনে তো সেইকাৰণে নেক্সট টাইম এনেকুৱা কমেণ্ট নকৰিব বুলি মোৰ আশা এটা থাকিল আপোনালোকৰ ওচৰত যদি বেয়া পায় তেনেহ'লে তাতে ডিছলাইকৰ অপশ্যন এটা আছে সেইটো টিপি গ'লে হ'ল বঢ়িয়া কথা ভাল কথা আৰু যদি জানে যে নাই কিবা এটা কৰিব পাৰিব চাগে ল'ৰাটোৱে ষ্টাৰ্ট কৰিছে যিহেতু ট্ৰাই কৰাত একো অসুবিধা নাই না ট্ৰাই আপুনিও কৰিব পাৰে চবেই কৰিব পাৰে যদি আপুনি ট্ৰাই নকৰে তেতিয়াহ'লে আপুনি কেনেকৈ গম পাব আপোনাৰ পাৰফৰ্মেঞ্চ ভালে নে বেয়াই তো সেইকাৰণে ট্ৰাই কৰক না আপুনিও কৰক ময়ো কৰিছোঁ এতিয়া আপোনালোকে সঁহাৰি দিয়ে নিদিয়ে সেইটো বেলেগ কথা কিন্তু এইটো মোৰ কাৰণে কৰিছোঁ মই এইটো মোৰ নিজৰ কাৰণে এইটো মই কৰিছোঁ যে মই কিবা এটা হয়তো ইচ্ছা আছে মোৰ যে মানুহৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে তো সেইকাৰণে মই এইটো নিজৰ ওপৰত কৰিছোঁ তো এতিয়া আমি মেইন মুদ্দাৰ ওপৰত থিংকিং তো থিংকিং বুলি ক'লে এতিয়া বহুত মানুহ কোনো বেয়া নহয় মোৰ বোধেৰে হ'লে মানুহ কোনো বেয়াই নহয় চব মানুহ ভাল কিন্তু মানুহৰ ভাৱধাৰাবিলাক যে আছে চিন্তাধাৰাবিলাক সেইটো বেয়া আপোনালোকে আজিকালি চাব যে কিমান মানে বেয়া কাম হৈ আছে আমাৰ দেশতে চাই লওক বাকী ৱৰ্ল্ডত মই ক'ব নাযাওঁ আমাৰ দেশত চাই লওক কিমান বেয়া কাম হৈ আছে তো তাতে আপোনালোকৰ আপুনি কি ভাবে মোক কমেণ্টত জনাব আৰু কথাটো হৈছে এনেকুৱা যে মানুহে আমাৰ ভূপেন দাই এটা গান গাইছিলে মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে ভাবিব কোনেনো কোৱা তো সেইটো এতিয়া নাইকিয়া হৈ গৈছে তো সেই গানটোৰ এতিয়া অৰ্থ ক'ব গ'লে নাই যেনে হৈছে আছে 10% মানুহ আছে সেনেকুৱা মই নকওঁ নাই বুলি কিন্তু মোৰ বোধেৰে হ'লে তেনেকুৱা যে 100ৰ ভিতৰত আপুনি 50%ও দিব পাৰিব মই নাভাবোঁ কিন্তু কথাটো হ'ল যে এই যে চিন্তাধাৰাবোৰ মানুহৰ সলনি হৈছে যে চিন্তাধাৰাবোৰ যে মানুহে কিয় ইমান সলনি হৈ গৈ আছে কিয় মানুহে মানে নিজৰটোৱে চাই থাকে যদি মই কিবা এটা জানো সেইটো মই আপোনালোকৰ শ্বেয়াৰ কৰিলোঁ তো তাৰ মতলব এইটো নহয় যে মই পণ্ডিত হৈ গ'লোঁ বা মই কিবা মোৰ মটিভটো হ'ল এইটোৱে যে মোৰ দ্বাৰা যদি দুজন ল'ৰা বা দুজন মানুহৰ যদি
দুজন মানুহৰ যদি কিবা এটা উপকাৰ হয় তেনেহ'লে সেইটো মই কৰিবলৈ এভৰি টাইম ৰাজি আছোঁ। যিকোনো পৰিস্থিতিতে মই ৰাজি আছোঁ। যদি মোৰ পৰা কিবা এটা হেল্প হয় মানুহ এজনৰ তো মই সেইটো কৰিবলৈ ৰাজি আছোঁ। তো আপোনালোকেও পাৰিলে মানুহক অকণমান উৎসাহ দিয়ক আৰু প্লাছ আপুনি যিমান আপোনাৰ হয়তো যিখিনি আপোনালোকে জানে সেইখিনি মই নাজানিব পাৰোঁ, আৰু মই যিখিনি জানো হয়তো সেইখিনি আপুনি নাজানিব পাৰে। তো সেনেকুৱা যদি কিবা আছে তেনেহ'লে আপুনি মোক কমেণ্ট বক্সত জনাব। আৰু চেনেলটো আপোনালোকে এতিয়ালৈ ৰেছপণ্ডটো ভালে পাইছোঁ মই যোৱাকালিৰ পৰা। আশা কৰোঁ এনেকৈ আপোনালোকে ৰেছপণ্ড দিব মোৰ ভিডিঅ'বিলাক। আগলৈকে মই বহুত আৰু ভাল ভাল ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। এতিয়া নতুন নতুন শিকি আছোঁ তো এতিয়া গম পোৱা নাই কি বস্তু কি কথা। তো আপোনালোকে মই ভাবোঁ আপোনালোকে অকণমান যাতে সঁহাৰি জনায় আৰু এনেকুৱা নাভাবিব যে ভাল নহয় এনেকুৱা তেনেকুৱা। নিশ্চয় মই আগলৈকে ভাল কৰিবলৈ চেষ্টা কৰিম। তো এতিয়া আহিলোঁ আমি তো থিংকিংবিলাক, এই চিন্তাধাৰাবিলাক যে আছে, যেনেকৈ মই আগতে কৈ দিলোঁ আপোনাক যে মোৰ ঘৰৰ ওচৰৰ ল'ৰাটোৱে এনেকুৱা কৰিলে মানে কি, তো তাৰ সেইটো থিংকিং নিজৰ হাতৰ আঙুলি পাঁচটাই সমান নহয় ন। তো আপুনি বেলেগৰ ইমান মানে আমাৰ দেশত 1.3 মিলিয়ন মানুহ আছে, তো তাহাঁতৰ মাথাবিলাক কেনেকৈ আপুনি ঢুকি পাব? চবৰে মাথা বেলেগ বেলেগ ন, মোৰ বেলেগ আপোনালোকৰ বেলেগ। কিন্তু কথাটো হ'ল যে যদি মানুহক নেগলেক্টে কৰিব লাগে, যদি মানুহক আপুনি তলত দেখুৱাবই লাগে, তো তাতকৈ মানে বেয়া কথা আৰু জীৱনত নাই। কাৰণ কিয় জানে, আপুনি যদি কিবা এটা ট্ৰাই কৰা নাই, যদি আপুনি নিজে নকৰি বেলেগে কৰাটোকো আপুনি মানে উৎসাহ দিব পাৰি, আপুনি তাক নিচা দেখাই আছে, তেনেহ'লে তাতকৈ বেয়া কথা আৰু নাই। মই ভাবোঁ এনেকৈ। তো আপোনালোকে কি ভাবে আপোনালোকে মোক জনাব কমেণ্টত। আৰু যিয়ে নহওক বাৰু সেইটো তাৰ থিংকিং আৰু মোৰ থিংকিংটো মই কৈ দিলোঁ। কিন্তু যিমান পাৰে আপোনালোকক মই এইটো ক'ব বিচাৰোঁ যে যিমান পাৰে ন পজিটিভনেছ থাকক। আপোনাৰ মাইণ্ডছেটটো থিংকিংটোৰ ওপৰত না আপোনাৰ মাইণ্ডছেটটো কাম কৰে। আপুনি যি ভাবে না তো সেইটো ঢুকি লয়। তো যেতিয়া আপুনি ভাল চিন্তা কৰি থাকিব, ভাল ভাবি থাকিব না, তেতিয়া আপোনাৰ এই মাইণ্ডটো আছে না, এইটো সদায় ভালে ভাবি থাকে। বুজি পাইছে? আৰু যদি আপুনি এনি টাইম নিগেটিভ ভাবি থাকে তেনেহ'লে অভিয়াছলি আপুনি নিগেটিভে পাব না। তো সেইকাৰণে কৈছোঁ যে আপোনালোকে তো যিমান পাৰে পজিটিভ ভাবক। এইটো নাভাবিব যে মানুহে কি কৈছে আপোনাক, এইটো ভাবক যে আপুনি আপোনাক কি কৈ আছে, আপোনাৰ মনটোৱে কি কয় আপোনাক, যে এইটো কথা ভাল নে বেয়া, এইটো মই কাম কৰিলে মোৰ ভাল হ'ব নে বেয়া হ'ব। তো সেইটো ভাবক মানুহে কি কৈ আছে। এতিয়া মোক বহুতে মোৰ কলিগবিলাকে কয়, মোৰ মানে ওচৰ পাজৰৰ মানুহে কয়, মোক যিবিলাকে চিনি পায় সেইবিলাকে কয়। তো শুনক চবৰে, কিন্তু কৰক আপোনাৰ নিজৰটো। বুজি পাইছে? যেতিয়া আপুনি নিজৰটো শুনি পেলাই নিজৰটো কৰিব না, তেতিয়াহে আপুনি ছেটিছফাই থাকিব পাৰিব। যদি মানে আপুনি বেলেগত ইয়াৰো শুনিলে চব একদম মাথাটোত ভৰাই ল'লে, তাৰপিছত আপোনাৰ চিন্তা এই কাৰোবাৰ BP হাই হৈ গ'ল, তো কিছুমানৰ মূৰ ঘূৰাই গ'ল, সেইবিলাক কৰি লাভ নাই। চবৰে শুনক, কৰক নিজৰটো, সেইটোৱে কথা। যদি আপুনি নিজৰ মনটোৰ কথা শুনে, নিজৰ মাথা যদি কাম কৰে না, ডেফিনেটলি আপুনি ছাকচেছ হ'বই হ'ব। বুজি পাইছে? তো সেইকাৰণে মই কৈছোঁ যে যিমান পাৰে পজিটিভ থিংকিং লওক, পজিটিভ কথা কওক, পজিটিভ ইনভাইৰমেণ্টত থাকক। যিমানে আপুনি নিগেটিভ ইনভাইৰমেণ্টত থাকিব সিমানে আপোনাৰ মাইণ্ডত নিগেটিভ সোমাই যাব। তো যিমান পাৰে পজিটিভনেছ থাকক। আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে কমেণ্ট এটা কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰিব বেলেগৰ লগত, যাতে চেনেলটো আৰু গ্ৰ' কৰিব পাৰোঁ, আমি আৰু ইণ্টাৰেক্ট কৰিব পাৰোঁ মানুহৰ লগত। আৰু আপোনালোকৰ কি সুঝাৱ আছে মোক দি দিব কমেণ্ট বক্সত। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষত এই ঘণ্টিটো যে আছে ঘণ্টিটোত টিপি দিব, যাতে আপুনি আৰু আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে মানে পাই থাকে মোৰ।